দেখিব পাৰিছে লামা ভাই গাড়ীৰ ওপৰতে মাংস কটা ব্যস্ত হৈ পেলাই আছে। আমাৰ গাহৰি দেখিব পাৰিছে। এতিয়া আমি পালোহি জাগোন আৰু জাগোন ঘাট পালোহি দেখিব পাৰিছে। মানুহ পিকনিক খাবৰ কাৰণে নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 1 জানুৱাৰী আৰু 2025 চনৰ আজি প্ৰথমটো দিন আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক। একদম মনৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক। কমেণ্ট কৰি জনাক আপোনালোকে ক'ত পিকনিক খাব যাব। আজি আমি পিকনিক খাব ওলাইছোঁ নেকি? আজি ওলাইছোঁ লামা ভাইৰ ভাইক হয় দেই। আৰু এইফালে আমাৰ গাড়ী দেখিব পাৰিছে। এতিয়া আমি গাড়ীত বস্তুবিলাক উঠাম আৰু লাহে লাহে উঠাই আছোঁ। এইফালে চেয়াৰ আৰু টেবুল উঠালোঁ আৰু এইফালে দেখিছে নাই পুৰা ৰাতিপুৱাই হ'লেই আৰু গম পাইছে। আজি ধুনীয়াকে পিকনিক খাই নাচি মেলি আহিম পুৰা এনজয় কৰিম, হয় নে নহয়? হয়। আৰু গাড়ীত বস্তুবিলাক উঠাই লওঁ। আৰু এইফালে লামা ভাইটি আছে, আহিব এতিয়া। আৰু আমাৰ গোবিন্দ ভাইৰ ঢোলটো দেখিছে নাই? বক্সটোকে ঢোল নিচিনা পিন্ধি লৈছে। আৰু এইফালে আমাৰ পুনম বাইদেউ আহি আছে এইফালে বেটিৰ লগত। পুনম বাইদেউ দেখা हम लोग का वो कढ़ाई जो लेके जा रहा है पिकनिक खाने के लिए। हम लोग का साउंड सिस्टम तो यहाँ में और एक भाई आ रहा है। अरे दे এতিয়া আমি পালোহি জাগোন আৰু জাগোন ঘাট পালোহি দেখিব পাৰিছে। মানুহ পিকনিক খাবৰ কাৰণে মানুহ কেনেকুৱা মানুহ আহিছে ভাই, কেনেকুৱা লাগিছে? মজা দিম ন ভাই, এইফালে গোবিন্দ ভাই মই আৰু এইফালে নদীৰ পৰা এতিয়া পানী আনিব গৈ আছো। এইফালে নদী আছে দেখিব পাৰিছে। ইমান মানুহ আহিছে। গোবিন্দ মই পানী আনিব গৈ আছো, বাল্টি লৈ গৈ আছো এতিয়া পানী আনোগে। গোবিন্দাত পানী ভৰাব গৈ আছে। মই যিহেতু মোজা পিন্ধি আছো সেইকাৰণে মই যোৱা নাই। আৰু গোবিন্দাত পানী ভৰাই আনিব এতিয়া। চক মানুহ চক, এইফালে ইমান মানুহ আহিছে। দেখিব পাৰিছে লামা ভাই গাড়ীৰ ওপৰতে মাংস কটা ব্যস্ত হৈ পেলাই আছে। আমাৰ গাহৰি দেখিব পাৰিছে, গাহৰি মাংস আৰু লামাই কাটি আছে দেখিছেনে? টুকুনা আনিব পাহৰি থাকিলো আৰু সেইকাৰণে খৰিতে কাটি আছে এতিয়া। উপায় নাই, কি ক'ম আৰু এতিয়া। গাহৰি মাংসৰ কাৰণে ৰেডি কৰি আছে। এইফালে পুৰা মছলা সেনা কেনে আমাৰ পুনম বাইদেউ বনাব। এইফালে মই আলু কাটি আছো দেখিব পাৰিছে। সেইকেইটা গুচালো আৰু এতিয়া এইফালে আলু কাটি আমাৰ পুৰা গাহৰি মাংস ৰেডি হৈ আছে। আৰু ব্ৰইলাৰ এক্সট্ৰাকে বনাম। এইখিনি গাহৰি এইফালে এইটো কি হয়? দেখাব নালাগে। এইটো ভাত হৈ আছে। আৰু এইফালে কি ইয়াত কি বনিব? তাত গাহৰি বনিব। Same to you. দেখিব পাইছে আমাৰ গাহৰিটো বনা ষ্টাৰ্ট হৈ গ'ল। আৰু এইফালে ভাত বনি আছে। এইফালে লামা ভাই এতিয়া আলু কাটি আছে। মই এতিয়া ভিডিঅ' বনাম যিহেতু সেইকাৰণে ইয়াক কাটিব দিলোঁ। পুৰা একদম খঙাই গৈছে দেখিছে না? ভিডিঅ' বনাই থকাৰ কাৰণে পুৰা কাম কৰিব লাগে। কাম নকৰি ভিডিঅ' বনাই আছে বুলি খঙাই গৈছে ন লামা? আমাৰ কামেই এইটো ভিডিঅ' বনাই থকা, হয় কি নহয়? কতো হেপী নিউ ইয়েৰ। অকল ঘূৰা কাম ইয়াৰ, কাম চাই এই এনে কাম চাম নকৰে, অকল ঘূৰা কাম ইয়াৰ। অলপ কাম কৰি দে পটাপট বনাই কেনে আমি তাৰপিছত খাব লাগিব না। তাৰপিছত নাচিম, পুৰা ডিস্কুট নাচিম দেই। এইফালে আমি টেণ্ট লৈ আহিছিলো। আমাৰ পোৱালি কেইজনে ইয়াত থৈ দিছে। ইয়াত আমি ভৰাই থৈছো, নহ'লে কেনেকুৱা উৎপাত কৰি দেখিব পাৰিছে নহয়। টেণ্টত ভৰাই থৈছো। আৰু এইফালে এজনী আছে, নানা কেইজন বা একবাৰ নাচকে দেবে। আমি টেণ্টৰ ভিতৰত আছো। এইফালে দেখিব পাৰিছে ইমান মানুহ আহিছে নহয় আজি, কি ক'ব আৰু। দেখিব পাৰিছে এইটো জাগোন ঘাট। আৰু এইফালে আমাৰ গোবিন্দ ভাই পুৰা শুই আছে। এতিয়া আমি টেণ্টৰ ভিতৰত পুৰা এতিয়া আমি ৰেষ্ট ল'ম এতিয়া দেই। দেখিব পাৰিছে এইফালে আমাৰ গাহৰি সিজি আছে, পুৰা হিলাই আছো মই। দেখিব পাৰিছে এতিয়া গাহৰি বনাই আছো মই দেই। দেখিব পাৰিছে আমাৰ গোবিন্দ ভাই এতিয়া খানা লৈ আহিছে। আমাৰ খানা হৈ গ'ল আৰু নিজে খোৱা আগত এইফালে আমি ডাঙৰীয়াক দি লৈছো। এইফালে দেখিব পাৰিছে গোবিন্দ ভাই পূজা এটা দিলো আৰু ধুনীয়াকে। এতিয়া পূজাটো দি লৈছো, যিহেতু নিজে খাব নালাগে পূজাকে, সেইকাৰণে আমি পূজা দি লৈছো। গ'ল এতিয়া আমাৰ খানা ৰেডি হৈ গৈছে টেবুলত। দেখিব পাৰিছে এইফালে আছে গাহৰি, চালাড, দালি, পাপৰ
আৰু ব্ৰইলাৰ মাংস আছে, সেইখিনিও আমি এতিয়া লাহেকৈ খাম। লামা ভাই খাব ষ্টাৰ্ট দে। ঐ ভাই খাই না, গোবিন খাব ষ্টাৰ্ট দে আৰু আমি খাই লওঁ দেই, আৰামছে খাই লওঁ এতিয়া। গাহৰি মাংস বাৰ তই দেখালি কাৰণে পৰি গৈছে মোৰ পৰা। ভাল হোৱা নাই মজা হৈছে মজা হৈছে। ভাই গাহৰি খাই আছো এতিয়া আমি ন। গোবিন্দৰ মায়ে ভাত খাই আছে, দেখাই দিয়ক কি কি খাইছে, কি কি খাইছে কৈ দিয়ক। কি মাংস হয়? এইফালে আমাৰ বৌ খাব এতিয়া। আমাৰ দাদা এজনো আহি গৈছে, আমাৰ ওচৰতে পাৰ্টি খাই আছিলে আৰু আমাৰ ওচৰত আহিছে এতিয়া। কেনেকুৱা লাগিছে আজি মানে এই পৰিৱেশটো কেনেকুৱা লাগিছে? হ'ব প্ৰথম নমস্কাৰ জনালোঁ আমাৰ ভাইটিৰ নামটো মোৰ অমৃত কোঁৱৰ আপোনাবিলাক পেজ ইয়াৰ ফেচবুক যিকোনো চাই আছে আপোনাক মই চবক মই নমস্কাৰ কৰিব বিচাৰিছোঁ। অসমবাসীৰ ৰাইজে ধন্যবাদ জনালোঁ। আৰু ইয়াত মানে আজি মানে পাৰ্টি খাই কেনেকুৱা লাগিছে? মানুহ আজি ভিৰ হৈছে ইয়াত। আজি চাওক, আজি জাগুনৰ অকল কৈ কেনে নহয়, আজি জাগুন হওক, জাগুন অঞ্চল বুলিয়ে নহয়, হওক, বৰডুমচা হওক, ইয়া মাৰ্ঘেটা হওক, ইয়া আপোনাৰ লেখাপানী হওক, ইয়া কোনো কিছু ঠাই হওক, আজি আমাৰ জাগুনটো ইমান এই অঞ্চলত ব্যৱহাৰ হৈছে, বহুত ভাল লাগিছে। মানুহ বহুত হৈছে হয়। মানুহ আজি এই হেভি হৈছে, আমাৰ সমূহ ৰাইজসকল বহুত ভাল লাগিছে। আপোনাবিলাক জাগুনত আহি কেনে জাগুনত এই ইমান ধুনীয়াকৈ আপোনাবিলাকৰ পাতিছে। নতুন বৰ্ষত বহুত এসাঁজ মানে ভোজ ভাত খাইছে আৰু ভোজ ভাত খাইছে আপোনাবিলাক, সেইকাৰণে বহুত ধন্যবাদ যাচিলোঁ। ধন্যবাদ। আশা কৰোঁ অসমত এই ঠাইত আপোনাবিলাক সদায় আহিব, সদায় আপোনাক এই জাগুন বুলি জাগুনত আহিব, ইয়াতে এসাঁজ খাই যাব নতুন বছৰত। আৰু দেখিব পাৰিছে কিমান মানুহ আছে। এতিয়া লাহে লাহে মানুহ গৈ আছে আৰু এফালে আমাৰ বৌহঁতেও ভাত খাই আছে। ঠিক আছে, আকৌ লগ পাম। জয়টো জন্মী অসম, জয় আই অসম। আমাৰ বৌয়ে পুৰা দি আছে, দেখিছে নাই? বৌ কেনেকুৱা লাগিছে আজি ইয়াত আহি? কেনেকুৱা লাগিছে? এইবোলে আমাৰ প্ৰণমে পুৰা খাই আছে। কি খাইছে কৈ দে আকৌ। গাহৰি মাংস আৰু বৌয়ে কি খাইছে? বৌয়ে কিন্তু গাহৰি নাখায়, ব্ৰইলাৰ মাংস খাই আছে এতিয়া। আমাৰ পিকনিক খোৱা মানে কমপ্লিট হৈ গ'ল আৰু এইফালে আমাৰ গোবিন ভাই আজি মজা লাগিলে ন গোবিন? মজা। আজি মানে পুৰা ফূৰ্তি আমি এনজয় কৰিলোঁ, বহুত মজা লাগিলে। আৰু বৌ এইফালে দেখিছে আকৌ ল'ৰা খেলাই আছে দেই। মানে সৰু ল'ৰা থাকিলে জানে আৰু অকণমান অসুবিধা হয়। আৰু লামা ভাই আজি বহুত এনজয় কৰিলোঁ। আৰু এইফালে মানুহ দেখিছে না, এতিয়া মানে গৈ গৈ শেষ হৈছে। এইফালে পুৰা নাচি আছে আৰু এতিয়া মজা লাগিলে। এতিয়া আমি ঘৰলৈ যাব লাগে, যিহেতু আন্ধাৰ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাই আছোঁ। এতিয়া আমি গৈ আছোঁ ঘৰ।